Guys, welcome back to my YouTube channel. আশা কৰোঁ আপোনালোক আটাই ভালে আছে, ময়ো ভালে আছোঁ। গতিকে আজি ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। আজি আচলতে মোৰ দিনটো একদম ৰাতিপুৱা ষ্টাৰ্ট হৈছিল। জেনেৰেলি মই ৰাতিপুৱা সোনকালে উঠা অভ্যাস নাই, কিন্তু বিশেষ কাৰণবশতঃ মই আজি ৰাতিপুৱা উঠিবলগীয়া হৈছিলোঁ। অলমষ্ট 5:30 মান বজাত উঠিছিলোঁ। আৰু আপোনালোকে জানে এটা ভিডিঅ' চাইছিলে যে মই আৰু মোৰ ভাইটি গৈছিলোঁ বৰপেটালৈ, আৰু সি থাকে নগাঁৱত সি টেট শিক্ষক, আৰু সি আজি যাব নগাঁৱলৈ। গতিকে ৰাতিপুৱাই মই তাক থ'ব গৈছিলোঁ, তেতিয়া মোৰ ভিডিঅ'টো ষ্টাৰ্ট হৈছিল। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। ভিডিঅ'টো যদি চাই ভাল পায় তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। সময় হ'ল ৰাতিপুৱা 5:40। মই আৰু চিকু গৈ আছোঁ জয়ন্তক থ'বলৈ, কাৰণ জয়ন্ত যাব নৱজ্যোতিৰ লগত একেলগে বাইকত আৰিকুচি চকৰ পৰা, আৰু নৱজ্যোতিও নগাঁৱত চাকৰি কৰে। গতিকে বলক আজিৰ দিনটোত কি হয় আপোনালোকক দেখুৱাই আছোঁ। এয়া হ'ল আমাৰ গাঁৱৰ সুন্দৰ দৃশ্য। চাৰিওফালে সেউজীয়া, খুব ধুনীয়া গাঁও এখন। আৰু ৰাইট চাইডে এইটো দেখিছে আপোনালোকে, এইখন এখন থান হয়, বহুত পুৰণা শিৱৰ থান। আৰু এতিয়া জয়ন্তক থৈ আমি আহি আছোঁ উভতি। এইফালে কথা এটা কওঁ, আজি স্কুল কেইটা হ'ব? আজি স্কুল বা নাই? শুনো শুনো না, Are you ready? Yes, Hazu? Papa. Hey, Papa. Yes. Are you ready? যোৱাকালিৰ পৰা নিমিৰ গাটো ভাল নহয়, যাৰ বাবে টিকু আৰু মই নিমিক ডক্টৰৰ ওচৰলৈ লৈ গৈ আছোঁ। আৰু চিকুৰো স্কুলৰ ছুটিৰ সময় হৈছে, গতিকে চিকুকো স্কুলৰ পৰা একেলগে লৈ ল'ম। তাকো আমি নলবাৰীলৈ লৈ যাম, আৰু আহোঁতে সি আমাৰ লগতে আহিব। আজি আৰু স্কুল বাছত সি নাহে, যিহেতু ছুটিৰ সময় হৈছে, আমিয়ে লৈ ল'ম তাক। ডক্টৰৰ পৰা ওলাই আহি পালোঁ বৰুৱা ৰোড। চিকুৱে বোলে ফুচকা খায়, আৰু তাৰ খুবেই ফেভাৰিট হয়, গতিকে উপায় নাই। লাহে লাহে খা। এইবাৰ তাৰ মিছন হ'ল আইচক্ৰীম। মই যিদিনা তাক স্কুললৈ আনিব যাওঁ, এটলিষ্ট এটাটো আইচক্ৰীম দিব লাগিব, উপায় নাই। তো আহি পালোঁ ঘৰ, আৰু একদম সি মাকক গোটেই কাহিনীবিলাক শুনাব ধৰিছে, যে সি যে আমাক ফুচকাৰ বাবে বহুতখিনি ঠাই আগুৱাই নিলে, ৰাস্তাত যে আইচক্ৰীম খালে, গোটেই কাহিনীবিলাক মাকক শুনাই ল'লে একদম। তো ভাত পানী খাই ল'লোঁ, আৰু মই যাব ওলাইছিলোঁ এঠাইলৈ, কিন্তু হঠাৎ আহি গ'ল এজাক ধাৰাসাৰ বৰষুণ, যাৰ বাবে মই এতিয়া যাব নোৱাৰিম চাগে, উপায় নাই। বৰষুণত তিতিটো যাব নোৱাৰি, ইম্পৰ্টেণ্ট কাম থাকিলেও। আৰু যদি সোনকালে বৰষুণজাক কমে, তেতিয়া যাবলৈ চেষ্টা কৰিম মোৰ দৰকাৰী কামটোলৈ। বেছি দেৰি হ'লেও মই গৈ লাভ নাই, কাৰণ এটা নিৰ্ধাৰিত সময়ৰ ভিতৰত মই যোৱা কথা আছিল। কিন্তু চাই লওঁ, যদি যাব নাপাওঁ তেতিয়াহ'লেতো আৰু উপায় নাই। তো ফাইনেলি যোৱাটো কেঞ্চেলেই কৰিলোঁ, কাৰণ কালি ৰাতিপুৱা 5টা বজাত উঠিব লাগিব, 5:30 মই গুৱাহাটীলৈ যাব লাগিব। গাইজ, যোৱাকালি বৰষুণজাকৰ পিছত আৰু ভিডিঅ' শ্বুট কৰা নহ'ল, আৰু আজি এতিয়া বাজিল ৰাতিপুৱা 5:15। এতিয়া উঠিলোঁ মই, উঠি এতিয়া মই যাম আজি গুৱাহাটীলৈ। মোৰ এক্সাম আছে, CTET এক্সাম, আৰু ৰয়েল গ্ল'বেল স্কুল গুৱাহাটীত হ'ব মোৰ এক্সামটো। গতিকে বলক আজিৰ দিনটো ভিডিঅ'খিনি ষ্টাৰ্ট কৰোঁ। তো গাইজ, মই গৈ আছোঁ গুৱাহাটীলৈ হেমন্তৰ লগত, আৰু বেছি ভিডিঅ' শ্বুট কৰি নাথাকোঁ, কাৰণ এক্সাম হলত মোবাইল এলাউড নাই। গতিকে এক্সাম হলৰ পৰা ওলাই আহি সকলো দেখুৱাই। তো গাইজ, এয়া আছিল মোৰ এক্সাম চেণ্টাৰ, ৰয়েল গ্ল'বেল স্কুল, বেতকুচিত থকা। আপোনালোকে নিশ্চয়কৈ চিনি পায়, কাৰণ বহুত ডাঙৰ স্কুল হয় এইখন গুৱাহাটীত। আৰু আমি এতিয়া গৈ আছোঁ ঘৰলৈকে। ৰাস্তাত কিবা এটা খাই ল'ব লাগিব, ৰাতিপুৱা আহোঁতে একো বিশেষ খোৱা নাই, যাৰ বাবে বিৰাটেই ভোক লাগিছে। গাইজ, ঘৰ আহি পালোঁ, আৰু ঘৰ আহি পালোঁ যিহেতু এতিয়া অলপমান ফ্ৰেছ হৈ লওঁ। ফ্ৰেছ হৈ পেলাই এটা বস্তু আনবক্সিং কৰি আপোনালোকক দেখুৱাই আছোঁ। তো এতিয়া আপোনালোকক মই এটা বস্তু দেখাবলৈ লৈছোঁ। এটা বস্তু ফ্লিপকাৰ্টত অৰ্ডাৰ দিছিলোঁ, ভ্লগিঙৰ কাৰণে খুব ইম্পৰ্টেণ্ট বস্তু।
এইটো হ'ল ট্ৰাইপড, খুব বেছি দাম নহয়, 450 লৈছে। এডভান্স পে'মেণ্ট কৰিবলগীয়া হৈছে, এইটো কেছ অন ডেলিভাৰী নাপালোঁ, গতিকে কিমান আছিল 450 70 মান লৈছে, পাহৰিলোঁ। আজি 4 দিন আগত অৰ্ডাৰ দিছিলোঁ। আৰু খুব ইম্পৰ্টেণ্ট, যিহেতু নতুন ভ্লগাৰ, মোবাইলেৰে ইমান এক্সপাৰ্ট নহয়, মোবাইলটোৰে কেমেৰা কৰাটো, গতিকে ট্ৰাইপডটো দৰকাৰী, কাৰণ নহ'লে কাট হৈ যায়, কিছুমান শ্বট ল'ব নোৱাৰোঁ, মূৰ কটা যায়, মুখ কটা যায়। গতিকে এইটো মই খুলি আপোনালোকক দেখাই আছোঁ। এখন হাতেৰে খোলাটো অলপ প্ৰব্লেম হয়, তথাপি ট্ৰাই কৰিছোঁ। ইয়াতে এটা এইটো এনেকৈ খুলিব পাৰি। তাৰপিছত আপোনাৰ ইয়াতে এইটো ছুইচ আছে, সেইটোৰে ব্লুটুথ কানেক্ট কৰিব পাৰি। আৰু ওপৰতে এইটো এটা LED লাইট আছে, যিটো লাইট পিছফালে এটা ছুইচ আছে, আপোনালোকে দেখিছে এইটো ছুইচ। ইয়াতে প্ৰেছ কৰিলে লাইটটো জ্বলি উঠে, আৰু এবাৰ প্ৰেছ কৰিলে লাইটটোৰ পাৱাৰটো বাঢ়ি যায়, আৰু থাৰ্ড টাইম প্ৰেছ কৰিলে বন্ধ হৈ যায়। গতিকে নেক্সট টাইমৰ পৰা আপোনালোকে যিমান ভিডিঅ' দেখিব, এই ট্ৰাইপডটোৰে দেখিব। চেষ্টা কৰিম ভালকৈ শ্বট ল'বলৈ, ভালকৈ দেখুৱাবলৈ, যিহেতু ইমান মানে এক্সপাৰ্ট নহয় আৰু ভ্লগিঙত, তথাপি চেষ্টা কৰিম কিবা এটা ভাল কৰিবলৈ, ভালকৈ দেখুৱাবলৈ। এইটো একজাক্টলি এইটো এটা চেল্ফি ষ্টিকে হয়। এনেকৈ টানি দীঘল কৰিব পাৰি, বহুখিনি ওলাব। আৰু ইয়াতে 3টা লেগ আছে, এইটোৰ লেগ 3টা আছে, গতিকে লেগ 3টাৰে এইটো খাৰা কৰিব পাৰি, এনেকৈ থ'ব পাৰি। ইয়াতে মোবাইলটো ৰাখিব পাৰি। তো নেক্সট ভিডিঅ'টোত এইটোৰে বনাম। তো এনেকৈ ষ্টেণ্ড কৰিব পাৰি। কিছুমান যদি শ্বট ল'বলগীয়া হয়, তেতিয়া এনেকৈ ষ্টেণ্ড কৰি পেলাই শ্বটটো ল'ব পাৰি। আৰু মই যে কৈছিলোঁ এইটো লাইটটো জ্বলে, এনেকৈ লাইটটো জ্বলিব, এইটো লাইটটো জ্বলিব। ফ্ৰণ্ট কেমেৰাত যিহেতু আমাক লাইটৰ প্ৰয়োজন হয়, যিহেতু বেক কেমেৰাত ফ্লেছ থাকে বাৰু, ফ্ৰণ্ট কেমেৰাত ফ্লেছটো নাথাকে বাবে এইটোৰে হৈ যাব, চলি যাব। আৰু নেক্সট টাইম যেতিয়া অলপ গ্ৰ' কৰিব পাৰোঁ যদি চেনেলটো, তেতিয়াহ'লে বেলেগ এক্সেচৰিজ লৈ ল'ম বাৰু। দেখা যাওক কিমান দূৰ আগবাঢ়ি যাব পাৰোঁ। গাইজ, মই আপোনালোকক ইতিমধ্যে জনালোঁ যে আজি মই CTET দিবলৈ গৈছিলোঁ, আৰু মোৰ এক্সাম চেণ্টাৰ আছিলে ৰয়েল গ্ল'বেল স্কুল, বেতকুছিত থকা, গুৱাহাটী বেতকুছিত থকা ৰয়েল গ্ল'বেল স্কুল। আৰু পৰীক্ষা খুব বেছি ভাল হোৱা নাই, এইকাৰণে ভাল হোৱা নাই যে টাইম মেনেজমেণ্টটো চেণ্ট্ৰেল টেটত খুবেই বেছি ইম্পৰ্টেণ্ট হয়। আৰু ভাবি আছিলোঁ যে টাইমটো মিলাব পাৰিম, কিন্তু 150 কুৱেশ্যনছ 150 মিনিটছত কৰাটো ইমান পচিবল নহয়, কাৰণ এনেকুৱা দীঘল দীঘল কুৱেশ্যনছ আছিলে, যিবিলাক কুৱেশ্যনছ পঢ়োঁতে মানে 1 মিনিট গুচি যায়। গতিকে 1 মিনিট সময় থাকে এটা কুৱেশ্যনছৰ কাৰণে, মেথমেটিক্সখিনি কৰিবলৈ সময় লাগে। নেক্সট টাইম যদি আপোনালোকে CTET APR হয়, এইটো কথা মনত ৰাখিব, টাইম মেনেজমেণ্টটো খুব ইম্পৰ্টেণ্ট হয়। আৰু ময়ো যদি APR হওঁ, তেতিয়াহ'লেতো মই মনত ৰাখিম এইটো কথা, কাৰণ আজি মোৰ দিনটো খুব হতাশজনক আছিল, এইকাৰণে যে কিছুমান জনা কুৱেশ্যনছো শেষত এৰি থৈ আহিবলগীয়া হৈছিল। তো গাইজ, আজিৰ ভিডিঅ'টো আছিল ইমানেই। আশা কৰোঁ ভিডিঅ'টো আপোনালোক আটাইয়ে ভাল পালে। যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে কমেণ্টত জনাব, যদি বেয়া পাইছে তথাপিও জনাব, কাৰণ যদি ভাল হৈছে বুলি কয় তেতিয়াহ'লে উৎসাহিত হ'ম, আৰু যদি বেয়া হৈছে বুলি কয় তেতিয়াহ'লে বেয়াৰ পৰা শিকিবলৈ চেষ্টা কৰিম। আৰু আজিৰ ভিডিঅ'টো আছিলে ইমানেই। আৰু পুনৰ এবাৰ কৈছোঁ যে ভ্লগিং কৰা অভ্যাস নাই, জাষ্ট নতুনকৈ ষ্টাৰ্ট কৰিছোঁ, ফ্লুৱেণ্টলি কথা কোৱাৰ অভ্যাস নাই, চেষ্টা কৰি আছোঁ, নিশ্চয়কৈ আগলৈ ভাল কৰিবলৈ চেষ্টা কৰিম। আৰু যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক কৰিব, পুনৰ কৈছোঁ কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব।